না তেওঁতো টিকেট নাপায় তেওঁ ST নহয় তথাপি তেওঁ মানে আবেদন কৰিছিল নেকি টিকেট পাবৰ কাৰণে এপ্লিকেশ্যন দিছিল নেকি সেইকাৰণে লিষ্টত দিয়া হৈছিলে পেনেল লিষ্টত দিয়া হৈছিলে কিন্তু পেনেল লিষ্টতহে দিয়া হৈছে কিন্তু খাম্পা বৰগেৰী আমাৰ কেণ্ডিডেট আগৰ পৰাই নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নমিনেশ্যন দিব পাৰে যদি তেওঁ মানে পায় তেওঁ কেণ্ডিডেটছৰ যদি কেঞ্চেল নহয় তেতিয়াহ'লে দিব পাৰে যুঁজিব পাৰে ইয়াত আমাৰ ক'বলগীয়া কথা নাই কিন্তু তেওঁ থিয় দিব নোৱাৰে কাৰণ তেওঁ ST নহয় বুলি আমি সকলোৱে জানো কেনেকুৱা ফেক্টৰ হ'ব বুলি ভাবে যদি থিয় হয় তেওঁতো থিয় হ'বই নাপায় না তেওঁতো ট্ৰাইবেল নহয় না এই গতিকে তেওঁ থিয় হ'ব নোৱাৰে অন্যান্য দলৰ পৰা যদি কোনোবাই থিয় হয় তেওঁলোকৰ লগতে আমাৰ কণ্টেষ্টটো হ'ব এবাৰ কেনেকুৱা হ'ব বুলি ভাবে এতিয়াতো নৱ কুমাৰৰ কথাই নাই তেওঁৰ চাৰ্টিফিকেটো কেঞ্চেল হৈছে কেঞ্চেল নহ'লেও তেওঁ যদি নমিনেশ্যন দিলেহেঁতেন আমাৰ বড়ো লোকসকলে কেতিয়াও আৰু নৱচৰণীয়াক তৃতীয়বাৰৰ কাৰণে তেওঁলোকে ভোট নিদিয়ে সেই মানে কথা একেবাৰে ধ্ৰুৱ সত্য হয় সকলোৱে এইবাৰ মানে চিন্তা কৰি ৰাখিছে নৱচৰণীয়াক মানে আমি ভোট নিদিম কাৰণ তেওঁক ভোট দিয়াৰ পিছত আমি একো পোৱা নাই এইটো ৰাইজৰ কথা গাঁও গৈ পেলাই মই যিটো পাইছোঁ মুছলিম এৰিয়াত গৈছোঁ ৰাজবংশী এৰিয়াত গৈছোঁ তাত সকলোৱে কৈছে যে নৱচৰণীয়াক ভোট দিয়াৰ পিছত আমি ঠগ খালোঁ আৰু বঙালী এৰিয়াততো আমাৰ টাউন এৰিয়াতো আমি একো দেখাই নাই পাব্লিকে একো দেখা পোৱা নাই তো তেওঁক তৃতীয়বাৰৰ কাৰণে কি ভুল কৰিবৰ কাৰণে আকৌ ভুল কৰিবৰ কাৰণে তেওঁ কিয় ভোট দিব এনেও তেওঁ এইবাৰ ষ্টেণ্ড কৰিব নোৱাৰে কংগ্ৰেছ আছে আৰু NDA আছে কাৰ লগত যুঁজ হ'ব বুলি ভাবে যুঁজ হ'লে NDAৰ লগতে আমাৰ যুঁজ হ'ব আৰু বেলেগটো নাই UPPL আৰু আমাৰ মাজতে মানে যুঁজটো হ'ব কিন্তু ৰাইজে একেবাৰে সঠিক সিদ্ধান্ত লৈছে যে এইবাৰ হাগ্ৰামা মহিলাৰ নেতৃত্বত যি আমাৰ দল আছে BPF তাকে ভোট দিয়া হ'ব বিজনেছমেনৰ পৰা আৰম্ভ কৰি মানে লেবাৰ কৰি খোৱা মানুহবিলাকৰ পৰা আৰম্ভ কৰি ঠেলা আল্লা অটো আল্লা চবেই মানে এতিয়া হাগ্ৰামা মহিলাৰীকে বিচাৰে হাগ্ৰামা মহিলাৰী যি কেণ্ডিডেটক নিদিয়ক কিয় আমি BPFকে ভোট দিম সেইটো একেবাৰে থিৰাং কৰি ৰাইজে ৰাখি থৈছে পৃথিৱীৰাজ নাৰায়ণ দেৱ মেছেজ